আজি পুনৰ আহিলোঁ পাংকুদা পাৰ্লাৰলৈ। পাংকুদা পাৰ্লাৰখন কমাৰ্চ পইণ্টতে আছে। অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ সৰহসংখ্যক মানুহে পাংকুদাৰ তালৈ আহে। সঁচাকৈ পাংকুদাই খুব ধুনীয়াকৈ স্কিন হওক, হেয়াৰ হওক খুব ধুনীয়া ট্ৰিটমেণ্ট কৰে। ময়ো কেইদিনমানৰ আগত হেয়াৰ ট্ৰিটমেণ্ট এটা কৰিছিলোঁ, একেবাৰে নেচাৰেল দেখুওৱা। মোৰ চুলিখিনি বহুত ৰাফ হৈ গৈছিল, কিন্তু এতিয়া আউটপুটটো ইমান ধুনীয়া হৈছে। ট্ৰিটমেণ্ট কৰা 3 দিনৰ পাছতে হেয়াৰখিনি ধুৱাবহি লাগে। মোৰ কিন্তু সময় মিলা নাছিলে, মই নিজেই ধুলোঁ। কিন্তু আজি 15 দিনমানৰ পিছত ভাবিলোঁ আজি ফ্ৰী আছোঁ যেতিয়া মই গৈয়ে আহোঁ। ধুৱালোঁ পুনৰ। চাওকচোন, এয়া পাংকুদা মোৰ চুলিখিনি ইমান ধুনীয়া কৰি দিলে। আৰু যেতিয়াৰ পৰা ট্ৰিটমেণ্টটো কৰিছোঁ মোৰ চুলি সৰা আৰু ডেণ্ড্ৰফ হোৱা সকলোবোৰ নোহোৱা হৈ থাকিলে। আৰু পাৰ্লাৰৰ পৰা ওলাই আহি পুনৰ আহিলোঁ, মোৰ কাম অলপ আছিলে। সেই জ্যোতিৰ্ময় দা তাতে প্ৰিণ্ট আউট